মোহন, অকলে অকলে তুমি ইয়াত কি কৰি আছা? মই কথা এটা ভাবি আছো স্যাৰ। কি কথা ভাবিছা মোহন? দে তুমিও যে কথা ভাবিব পাৰিছা। আচ্ছা, কোৱাচোন কি কথা ভাবিছা? স্যাৰ কাতি বিহু নে কি সেইটোতো আহি পালেই। ঠেট মূৰ্খ, কাতি বিহু নহয়ও, মাঘ বিহুহে আহি আছে এতিয়া। স্যাৰ সেইটোৱে মাঘ বিহু আহিলে তোৰ এতিয়া আকৌ কি হ'ল? নহয় মানে মাঘ বিহুত এবাৰ কি খাম তাকে ভাবি আছো। ছাগলী খাম নে গাহৰি খাম? আৰু তোৰ তাত ইমান পইচা আছেনে? পইচা নহ'লে তোক আকৌ কোনে মাংস দিব? পইচা নহ'লে তোক আকৌ কোনে মাংস দিব? স্যাৰ মই ডাঙৰ কথা এটা ভাবি আছো। দে কচোন, কি কথা ভাবিছ? স্যাৰ মণিপুৰকে কিডনেপ কৰি দিম নেকি? তাৰপিছত কেকে ছাৰক দম দি পেলাই মাংসখিনি উলিয়াব লাগিব। তুমি কিন্তু সাংঘাতিক মাথা মাৰিছা দেই মোহন। দে লাগি থাকা। হাই ফ্ৰেণ্ডছ, ধুনীয়া কাৰ্টুন ভিডিঅ'বিলাক চাবলৈ ৰোমিঅ' টিভি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰক আৰু আমাৰ ভিডিঅ'সমূহ চাই কেনে লাগে কমেণ্ট কৰি জনাবলৈ কেতিয়াও নাপাহৰিব। ধন্যবাদ।